মৰ্নিং এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আৰু আজি হ'ল দুৰ্গা পূজা, আজি দশমী আৰু সকলোকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ অন্তৰৰ পৰা, যাতে সকলোৰে যাতে পূজাটো ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিছোঁ। আজি পূজাৰ স্পেচিয়েলি ব্লগ হ'ব। আজি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে পূজাৰ নানান ৰূপৰ নানানটো পূজা দেখিবলৈ পাব। চ' যিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰি থাকিম আৰু এতিয়া দিনটো সেমেকা হৈ আছে, নাজানো বৰষুণ পৰে না কি পৰে ক'ব নোৱাৰোঁ। কাৰণ কালি যোৱা নহ'ল, তো ভাবিছোঁ আজি অকণমান যাওঁ, মাৰ দৰ্শন কৰোঁ। কালি বহুত কিনকিনীয়া বৰষুণ পৰি আছিলে, চ' সেইটো কাৰণে নগ'লোঁ, কাৰণ মইনা সৰু হৈ আছে বৰ্তমান, তো সেইটো কাৰণে তাক লৈ যোৱা সম্ভৱ নহয়, বৰষুণৰ বতৰ যিহেতু। চ' সেইটো কাৰণে এতিয়া ওলাই মেলি ৰেডি হৈছোঁ। আৰু মোক কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। একদম চিম্পুল ড্ৰেছ পিন্ধি লৈছোঁ পূজাৰ স্পেচিয়েলি। চ' ব্লগচোন ভিডিঅ'তে আৰম্ভ কৰোঁ। আপোনালোকক কেনেকুৱা লাগে ভিডিঅ'টো চাই কমেণ্টত জনাবলৈ একদমেই নাপাহৰিব, শেষলৈকে চাই থাকিব। তো ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ। তো পূজা চূজা কৰা কমপ্লিট হৈ গ'ল। তো এতিয়া খিচুৰি প্ৰসাদ খাবলৈ আহিছোঁ। ইয়াৰে প্ৰসাদ বহুত বেছি টেষ্টি হয় আৰু মাও খাই আছে ইয়াৰ ফালে ধুনীয়াকৈ। আৰু মানুহ চাওক না, বহুতকেইটা মানুহ পূৰা প্ৰসাদটো খাই আছে। প্ৰসাদখিনি দেখুৱাইছোঁ আৰু আপোনালোকক। এয়া খিচিৰি প্ৰসাদ, এনেকুৱা পূজাৰ প্ৰসাদবিলাক খাই বহুত বেছি টেষ্টি লাগে সঁচাকৈ। আৰু এইফালে ভণ্টি খাই আছে, মজা হৈছে মজা, পুৰা ঘামি চামি শেষ, ইমান গৰম। এয়া চাওক ৰ'দ, ইমান বেছি ৰ'দ দিছে দেখিবলৈ পাইছে আপোনালোকে, সাংঘাতিক ৰ'দ দি আছে। আৰু এইটো হ'ল পূজাৰ মণ্ডপটো, আমাৰ আগিয়া বহুত বেছি ধুনীয়াকৈ সাজাইছে দেই, ধুনীয়া লাগিছে ডেক'ৰেশ্যনবিলাক। এইটো হ'ল মন্দিৰটো আৰু মানুহ চাওক না, বহুত মানুহ হৈ আছে, ভিৰ তামাম। আৰু এতিয়া বলক আমি টুকুৰালৈ যাওঁ, আপোনালোকক দেখুৱাম যিমানখিনি পাৰোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব সকলোকে। এয়া ভিতৰৰ পৰিৱেশ। আৰু হাইটো আমাৰ মা আৰু তাৰ নাতি, আমাৰ মইনা আৰু মা পূজা কৰি আছে। মই অলৰেডি আহিলোঁ পূজা কৰি পেলাই, তাত আমি দুটা গিছে আৰু মানুহ চাওকচোন। আৰু এতিয়া আহিছোঁ টুক্ৰেশ্বৰী মন্দিৰলৈ, যিহেতু প্ৰত্যেক বছৰে আহোঁ, তো এইবাৰো আহিছোঁ। ইয়াত চাওক বহুতখিনি মানুহ ভিৰ হৈ গৈছে, ইয়াতে প্ৰত্যেক বছৰে এনেকুৱা ভিৰ হয় আৰু মানুহ ঠেলা হিচাপ কমিব লাগে, কিন্তু ওপৰলৈ আমি নুঠোঁ। তলতে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম, আপোনালোকে চাব কেনেকুৱা পায় জনাবলৈ নাপাহৰিব কমেণ্টত। আৰু চাওকচোন মানুহৰ ভিৰৰ মাজে মাজে গৈ আছে। চাওক ইমান মানুহ ভিৰ লাগি আছে পুৰা। মামি শুনো আহিছে পুৰা পূজা চাবা। Papa, oh, ini kita nih.
আহি পালোঁ বৰ্তমান আৰু টুকুৰাত আছোঁ আৰু মানুহ ইমান ভিৰ হৈছে ভগৱান সোমোৱাই নাযায় কিবাকৈ হেঁচা চেঁচাকৈ সোমাইছোঁ এতিয়া ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ চাই থাকক এয়া চাওক মানুহৰ ভিৰ মানে ভিতৰলৈকে আমি নোসোমালোঁ কাৰণ 40 চটলৈ ইমান ভিতৰত সোমোৱা নাযায় বহুত ভিৰ হৈ আছে মানুহ একদম ঘামি ঘামি অৱস্থা বেয়া হৈ গৈছে তো অকণমান পেলাই আৰু পূজাত আহি কিনে যদি খিচিৰিয়ে নাখাওঁ তো পূজাটো কিবা আধৰীয়া যেন লাগে সেইটো কাৰণে খিচিৰি ইয়াতেও দি আছে তাতেতো খাই আহিলোঁ তো এতিয়া এবাটিমান খাই লওঁ ইয়াৰ মানে টেষ্টটো কেনেকুৱা আপোনালোকক জনাই আছোঁ বহুত বেছি টেষ্টি হৈছে খাবলৈ আৰু পূজাত আহিলে মানে বিশেষ কৰি খিচিৰিটো বহুত বেছি ভাল পাওঁ মই এনেই ঘৰত বনাই খালে ইমান টেষ্টি নহয় কিন্তু নেজানো পূজাত ইমান বেছি টেষ্টি পূজাত আহি যদি পানী পুৰি নাখাওঁ তো পূজাটো আধৰুৱা হৈ যাব চ' সেইটো কাৰণে পানী পুৰি খাবলৈ লৈছোঁ আপোনালোকক দেখুৱাম কেনেকুৱা হয় টেষ্ট এয়া চাওক দাদাজনে দি গ'ল মাত্ৰ তাপাককৈ ভৰাই দিম মজা আপোনালোকে খাব নেকি খাই দিয়ক মুখটো একা দে জ্বলা বাবা কি হ'ল তাতে এতিয়া হৈছে টুকুৰা দৃশ্য এয়া চাওক আপোনালোকে একো শুনা নাপাবি দেই মাত চাত গিলা কাৰণ বহুত বেছি মানুহৰ শব্দ আৰু টুকুৰেশ্বৰী সঁচাকৈ বহুত বেছি যাই ভাল লাগে আপোনালোকে যদি অহা নাই তো আহি যাব মানে বহুত বেছি ভাল লাগে পূজা ছিজনতো আৰু ক'বই নালাগে মানুহৰ মানে পূজাটো কি চাম আৰু মানুহ চাইবিলাকে ভাল লাগি যাওঁ কাৰণ বহুত মানুহ হয় শুনিবলৈ ঠাই নাপাওঁ তাৰমানে সেনেকুৱা মানুহ হৈছে আৰু সঁচা কৰি যাই ভাল লাগিল বহুতখিনি আৰু যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাব ভিডিঅ'টো আৰু কেনেকুৱা পাই জনাবলৈ নাপাহৰিব আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আকৌ এবাৰ তই ইয়াক খৰখৰীয়া 500 টকা নোট দিছোঁ দেই বাজাৰ পুৰা গৰম হৈ আছে না পূজাত আহি কেনে যদি জিলাপিয়ে নাখাওঁ কেনেকুৱা হ'ব তো সেইটো কাৰণে জিলাপি লৈ লওঁ এক পোৱা 40 টকাকৈ আৰু এয়া চাওক বজাৰ পুৰা ধমাকাদাৰ বজাৰ হৈ আছে দেই গৰম গৰম জিলাপি এটা খাই চাব পাৰিম নেকি এটা খাই চাব পাৰিম কেনেকুৱা হয় যে টেষ্ট কৰি চাওঁ এটা নাখাওঁ 1000 খাই চাওঁ মজা পূজা জিলাপি খাবলৈ বহুত বেছি টেষ্টি লাগে ইয়াতে বেছি দিয়ক মিঠা পান মেইন দুটা কিমানকৈ হ'ল এখন মিঠা পান খুৰা 15 কিয় 5 টকা বাঢ়ি দিল নেকি মিঠা পানৰ কিবা স্পেচিয়েলি দিয়ে নেকি 5 টকা সেইটো কাৰণে বেছি হ'ল বাপা ঐ দেখিছে গাইছ আপোনালোকে 5 টকা বেছিকৈ হৈ গ'ল মিঠা পান 15 টকা তথাপিও মিঠা পান খাৱাই নেৰো তাৰমানে বহুত বেছি টেষ্টি হয় পূজা দিন স্পেচিয়েলি মিঠা পানটো খোৱাৰ মজাই বেলেগ নহয়